নমস্কাৰ গাইজ, কি খবৰ আপোনালোকৰ? সকলোৱে ভাল চাগে। তো গাইজ আপোনালোকলৈ লৈ আহিছোঁ বিশেষ এটা ভিডিঅ'। তো গাইজ আপোনালোকৰ সমূহ অসমবাসীলৈ নমস্কাৰ জনাই মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো গাইজ আপোনালোকক ক'বলৈ গৈ আছোঁ, মই এখন এৰোপ্লেন কিনিম বুলি ভাবি আছোঁ। তো গাইজ এৰোপ্লেনখন থ'বলৈও মই জেগা এইডোখৰ লৈছোঁ, ইয়াতে মই এৰোপ্লেনখন থ'ম বুলি ভাবিছোঁ। আৰু গাইজ মই এৰোপ্লেনখন কিনিবলৈ মোৰ ওচৰত নিশ্চয়কৈ টকা পইচা একোৱে নাই। আপোনালোকে সহায় কৰিবনে বাৰু মোক এৰোপ্লেনখন কিনাত? তো গাইজ মই এনেকুৱা এডোখৰ জেগাত এখন এৰোপ্লেন লৈ মই যদি এৰোপ্লেনখন মোৰ কাষত লৈ মই থিয় হৈ থাকোঁ, আপোনালোকৰ বাৰু কেনেকুৱা ফিল হ'ব? মই এখন এৰোপ্লেন কিনিম বুলি ভাবিছোঁ, মই কিনিমেই। তো গাইজ আপোনালোকে কমেণ্ট কৰক মই এৰোপ্লেনখন কেনেকৈ কিনিব পাৰোঁ। তো গাইজ মই এৰোপ্লেন এখন কিনিবলৈ বহুত চেষ্টা আৰু কিবা চলাই আছোঁ, মই প্ৰচেষ্টাও কৰি আছোঁ, চেষ্টাও কৰি আছোঁ। মই এৰোপ্লেনখন কিনো কেনেকৈ মই ভাবি পোৱা নাই এতিয়ালৈকে। তো গাইজ আপোনালোকে সহায় কৰক মোক, কেনেকৈ এৰোপ্লেনখন কিনিবলৈ হ'লে মই কেনেকৈ কৰিব পাৰোঁ। তো দোস্ত আপোনালোকে চাই আছে AS05 ব্লগ আৰু বাবু প্ৰেছ। তো গাইজ আপোনালোকে পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো গাইজ মই আৰু আপোনালোকক ক'ম যে মই এৰোপ্লেনখন কিনি আনি মোৰ মা আৰু দেউতা, মোৰ বন্ধুসকলক একেলগে লৈ ক'লৈ গুচি যাম বুলি ভাবিছিলোঁ? জাপান ফালে যামগৈ। জাপানত গৈ ডাঙৰ ডাঙৰ কোম্পানীবিলাকৰ লগত মই এনেকুৱা এটা কৰিম। আৰু মই হানিমুন প্লেচটো আজি মই আছোঁ, মই হানিমুন প্লেচ বনোৱা জেগাত। মোৰ ওচৰত মোৰ পইচা পাতি হোৱা নাই, মই তাত বনোৱা হানিমুন প্লেচটো মোৰ প্লেনিং হোৱা নাই আৰু ইঞ্জিনিয়াৰ পোৱা নাই, তেনেকুৱা ইঞ্জিনিয়াৰ পোৱা নাই। আৰু মোক লাগিব এনেকুৱা ইঞ্জিনিয়াৰ যিহেতু চুলাই খাই থকা ইঞ্জিনিয়াৰ লাগিব, চুলাই যোনবিলাকে খায় সেইবিলাক ইঞ্জিনিয়াৰক লৈহে মই সেনেকুৱা এটা হানিমুন প্লেচ মই পাহাৰৰ ওপৰত ঠিক কৰিব পাৰিম। আৰু মোক এৰোপ্লেনখন কিনিবলৈ আপোনালোকে বুদ্ধি দিয়ক। মোৰ হানিমুন প্লেচ বনোৱাটো আপোনালোকে সেনেকুৱা চুলাই খোৱা যদি মানুহ আছে মোৰ লগত লাগে, তেওঁলোকক লৈ মই হানিমুন প্লেচৰ মই যোনটো প্লেচটো ঘৰকেইটা বনাম বুলি ভাবি আছোঁ, প্লেনিংটো কৰিম। তেনেকুৱা মানুহ মই এতিয়ালৈকে বিচাৰি পোৱা নাই। মই সেইটো কাৰণে হানিমুন প্লেচটো আপোনালোকৰ কাৰণে আগবঢ়াই দিব পৰা নাই। তো গাইজ ভিডিঅ'টো ইয়াতে শেষ কৰিম। কেনেকুৱা পাইছে কেনেকুৱা নাই পোৱা আপোনালোকে কমেণ্ট ছেকশ্যন কৰি দিব। তো গাইজ মই এৰোপ্লেন কিনাটো পাক্কা। নেক্সট ভিডিঅ'ত এনেকুৱা এটা ভিডিঅ' লৈ পুনৰ লগ হ'ম আপোনালোকৰ। তো বাই বাই।